সন্মুখত ইংৰাজী নৱবৰ্ষ ইতিমধ্যে 2025 আহি সকলোৰে দুৱাৰদলিত উপস্থিত। গতিকে কিছুমান এনেকুৱা কাম বা অভ্যাস আমাৰ সকলোৰে মাজত কিছু পৰিমাণে হ'লেও আছে, যিবোৰ এই পুৰণি বছৰটোতে যদি আমি এৰি নাযাওঁ বা সমাপ্ত কৰি নথওঁ, তেনেহ'লে কিন্তু আহিবলগীয়া বছৰটো দুখ, কষ্ট, বেমাৰ, ব্যাধি, টকা পইচাৰ অভাৱ ইত্যাদি ইত্যাদি সমস্যাই আগুৰি ধৰিব। গতিকে যদি এই সমস্যাবিলাক নতুন বছৰটোত চপাই ল'বলৈ আপোনালোকৰ মন নাই, তেনেহ'লে আজিৰ এই ভিডিঅ'টি শেষলৈকে চাব। আজি আমি ক'ম এনেকুৱা কিছুমান কথাৰ বিষয়ে, যিবোৰ আপোনালোকে তৎক্ষণাত যিমান পাৰে সোনকালে মোৰ বোধেৰে আজিয়েই যদি আপোনালোকে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ আহিবলগীয়া বছৰটো আৰু আহিবলগীয়া দিনবোৰ সুখ, শান্তি, সমৃদ্ধি, বৈভৱ ইত্যাদিৰে পাৰ হ'ব। নমস্কাৰ বন্ধুসকল, মই মানস কেবি আৰু আপোনালোকে চাই আছে আমাৰ চেনেল জ্ঞান মন্ত্ৰ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ততালিকে ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব, আমাৰ ভিডিঅ' ৰেগুলাৰলি সময়মতে পাই থাকিবলৈ। তেন্তে বলক পুনৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। পোনপ্ৰথমে কওঁ যে যদি আপোনালোকৰ ঘৰত বেয়া ঘড়ী অৰ্থাৎ বিকল হৈ বন্ধ হৈ থকা ঘড়ী আছে, সেয়া লাগিলে হাতত পিন্ধা ঘড়ীয়েই হওক বা ৱাল ঘড়ীয়েই নহওক কিয়, সেয়া লগে লগে আজিয়েই ঘৰৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা কৰক, নতুবা পেলাই দিয়া। মই পুনৰ কৈছোঁ, এই কামটো পাৰিলে আজিয়েই কৰক, কাৰণ বাস্তুশাস্ত্ৰ মতে বেয়া ঘড়ীয়ে আপোনালোকৰ ভাল সময়ো নিমিষতে কাঢ়ি লৈ যাব পাৰে আৰু ইয়াক বেয়ালৈ ৰূপান্তৰ কৰিব পাৰে। ই হৈছে অতি অশুভ আৰু যিয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰো ভাল সময় কাঢ়ি নি নষ্ট কৰিব পাৰে। গতিকে যদি নতুন বছৰটোত আপোনালোকে ভাল সময়ৰ বাবে আশা কৰি আছে, তেন্তে এই কামটো নিশ্চয়কৈ কৰিব। দ্বিতীয়তে, আপোনাৰ ঘৰৰ খিৰিকী বা দৰজাৰ কাঁচ যদি ভাগি আছে, তেন্তে নতুন বছৰ পৰাৰ আগতেই কিন্তু ইয়াক মেৰামতি কৰি লওক, কাৰণ বাস্তুশাস্ত্ৰ মতে ভগা কাঁচে আপোনাৰ ঘৰলৈ এক অশুভ শক্তিক মাতি আনে, যি কেতিয়াবা আপোনালোকৰ বাবে অতি বিপদজনক হৈ পৰে। ইয়াৰ লগতে যদি আপুনি ভগা আইনাত মুখ চায় বা আপোনাৰ ঘৰত মুখ চোৱা আইনাখন সামান্য পৰিমাণে হ'লেও ভাগি আছে, তেন্তে অতি শীঘ্ৰে ইয়াক সলনি কৰি লওক। তৃতীয়তে, যদি আপোনালোকৰ ঘৰত বা মন্দিৰত ঈশ্বৰৰ ফটো আছে, তেন্তে এবাৰ ভালদৰে লক্ষ্য কৰকচোন যে কেনেবাকৈ ক'ৰবাত এই ফটোখন ভাগি আছে নেকি বা ছিগি গৈছে নেকি। যদি তেনেকুৱা হৈছে, তেন্তে ততালিকে ইয়াক তাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰক, কাৰণ ভগা বা ছিগা ফটোত ঈশ্বৰক পূজা কৰিলে ঈশ্বৰ আপোনালোকৰ প্ৰতি সন্তুষ্ট নহয়, অথচ আপোনালোকৰ পূজা পাতাল সম্পূৰ্ণৰূপে অথলে যায়। গতিকে যদি এনেকুৱা ধৰণৰ ফটো আছে, তেন্তে ইয়াক তাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰক। চতুৰ্থতে, যদি আপোনালোকৰ শোৱনি কোঠা বা বেডৰুমত কোনো দেৱ দেৱীৰ ফটো আছে, নাইবা তেনে দেৱ দেৱীৰ ফটো থকা কেলেণ্ডাৰ আছে, তেনেহ'লে অতি শীঘ্ৰেই ইয়াক তাৰ পৰা আঁতৰাই দিয়ক, কাৰণ ই আপোনাৰ জীৱনলৈ অতি ভয়ংকৰ কাল অমানিশা নমাই আনিব পাৰে, কাৰণ ভগৱানৰ স্থান কেতিয়াও শোৱনি কোঠা বা বেডৰুমত হ'ব নোৱাৰে। পঞ্চমতে, যদি আপোনালোকৰ ঘৰত তুলসী পুলি নাই, তেনেহ'লে নতুন বছৰৰ আগতেই কিন্তু এজোপা তুলসী পুলি আনি আপোনালোকৰ চোতালত বা আপোনালোকৰ মন্দিৰৰ থাপনাৰ ওচৰৰ আশে পাশে ৰোপণ কৰাৰ ব্যৱস্থা কৰক। এটা কথা মনত ৰাখিব যে ঘৰ এখন সম্পূৰ্ণ কৰে কেৱল তুলসীয়েৰে। তুলসীৰ তলত স্বয়ং মা লক্ষ্মীয়ে বাস কৰে, কাৰণ হিন্দু ধৰ্মত তুলসীৰ মহত্ব অশেষ, যাক আমি কৈ শেষ কৰিব নোৱাৰোঁ। তুলসী পুলি ক'ত কেনেকৈ ৰোপণ কৰিব লাগে, তুলসীৰ জপ কেনেকৈ কৰিব লাগে, ইয়াৰ জন্ম বৃত্তান্ত কি, এই সকলোবোৰ হয়তো আপোনালোক বহুতেই জানে, আৰু যদি নাজানে তেনেহ'লে কমেণ্ট কৰিব। আমি ইয়াৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত এক বিতং ভিডিঅ' প্ৰস্তুত কৰিম। মাত্ৰ এটা কথা কৈ থওঁ যে দেওবাৰে অৰ্থাৎ ৰবিবাৰে তুলসীৰ পাত আপোনালোক কোনেও কিন্তু ভুলতেও নিচিনিব। ইয়াৰ কাৰণটো আমি পিছৰ ভিডিঅ'ত বহলাই ক'ম। 6 নম্বৰতে, যদি আপোনাৰো এনেকুৱা এক অভ্যাস আছে, যিটো বহুতৰে থাকে বাৰু,
ঘৰৰ ভিতৰত দিয়া চলাৰ কাঠি জ্বলোৱাৰ পাছত য'ত দিয়া চলাৰ কাঠিডাল জ্বলোৱা গৈছিল তাতেই পেলাই দিয়া। যদি আপোনাৰো তেনে অভ্যাস আছে, নতুন বছৰ অহাৰ আগে আগে এই অভ্যাসটো সম্পূৰ্ণৰূপে পৰিহাৰ কৰক। কাৰণ দিয়া চলাৰ কাঠি য'তে জ্বলায় তাতে পেলোৱাৰ ফলত অগ্নিদেৱ আপোনাৰ প্ৰতি ৰুষ্ট হ'ব পাৰে। লগতে আধা পোৰা দিয়া চলাৰ কাঠিয়ে ফিৰিঙতিয়ে খাণ্ডৱ বন দাহ কৰি পেলোৱা কথা এষাৰৰ দৰে আপোনাৰ ঘৰখনলৈও অশনি সংকেত লৈ আহিব পাৰে। গতিকে এনেকুৱা নকৰি দিয়া চলাৰ কাঠিবোৰ য'ত জ্বলাইছে য'তে ত'তে নেপেলাই তাতেই এঠাইত কোনেও নগচাকৈ দম কৰি থৈ দিয়া আৰু পিছত একলগ কৰি বাহিৰত পেলাই দিয়া। সপ্তমতে, যদি আপোনাৰ ঘৰত যিকোনো ধৰণৰ খালী টেমা বা শেষ হৈ যোৱা খাদ্যবস্তুৰ বটল নাইবা আন কোনো প্ৰসাধনৰ সামগ্ৰীৰ পেকেট আছে, তেন্তে ইয়াক ঘৰৰ ভিতৰত নাৰাখি বাহিৰত থৈ দিয়ক। কাৰণ ঘৰৰ ভিতৰত এনেকুৱা বস্তু থাকিলে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস নকৰিব পাৰে। আৰু জানেই যে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস নকৰিলে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে। অষ্টমতে তথা শেষত কওঁ যে যদি আপোনাৰ আহিবলগীয়া বছৰটো শান্তি আৰু সুসমৃদ্ধিৰে কটাব বিচাৰে, তেনেহ'লে পুৰণি হাই কাজিয়া, পাৰিবাৰিক সংঘাত আদি এই বছৰতেই এৰি দিয়ক। কাৰণ সদায় নতুনৰ আৰম্ভণি এক সুস্থ আৰু নিকা মনেৰে কৰক। সদায় ৰাতিপুৱা সোনকালে শুই উঠক, সতেজ আহাৰ খাওক, আনৰ লগত মিলা প্ৰীতিৰে চলক, নিজৰ পৰিয়ালক সময় দিয়ক, সৰু ডাঙৰ সকলো কথাই ঘৰত আলোচনা কৰক আৰু ঈশ্বৰক উপাসনা কৰি সদায় সৎ পথত চলক। এইবোৰ আছিল নতুন বছৰৰ আগেয়ে কৰিবলগীয়া বিশেষ কিছুমান গুৰুত্বপূৰ্ণ কাম। ইয়াৰ উপৰিও নতুন বছৰৰ প্ৰথম দিনটোত আমি কি কাম কৰিব লাগে আৰু কি কাম আমি এৰাই চলিব লাগে, সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত অৰ্থাৎ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে জানিব বিচাৰে যে নতুন বছৰৰ প্ৰথম দিনটোত এনেকুৱা কি কৰিলে তাৰ ভাল প্ৰভাৱ আমাৰ গোটেই বছৰটোত পৰি থাকিব, তেনেহ'লে আমাৰ চেনেল জ্ঞান মন্ত্ৰ এতিয়াই ততালিকে ছাবস্ক্ৰাইব কৰি থওক। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব এই ভিডিঅ'টো সময়মতে পাবৰ বাবে। আৰু যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে বা ইয়াৰ পৰা যিকোনো নজনা কথা গম পালে, তেনেহ'লে লাইক এটি কৰিবলৈ নাপাহৰিব। লগতে আনৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আন 10জনেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। তেনেহ'লে বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।